এয়া আজি পাতত দিয়া আপোনালোকক দেখুৱাম খাই কেনেকুৱা পালে খালি কথা ক'ব বা আমাৰ ফিচাৰী নিজৰ ফিচাৰী মাছ ধৰি আনি আজি চাফ চিকুণ কৰি আজি পাতত দিয়া মাছ কেনেকুৱা পায় আপোনালোকে চাবচোন মই যেনেকৈ বনাইছোঁ তেনেকৈ খাই চাব এতিয়া মই আপোনালোকৰ কেইটামান লৈছোঁ ইয়াৰ ৰচুন এটা আছোঁ জলকীয়া দুডালমানে ধনিয়া পাৰিলে আৰু এয়া মই অকণমান জালুকৰ গুৰি লৈছোঁ যদি কোনোবাই বেছিকৈ খাবও পাৰে কিন্তু সৰহকৈ দিব পাৰিলে ভাল আৰু খাব পৰা এতিয়া কেনেকৈ বনাওঁ আপোনালোকে চাই থাকিব হয় নহয় লৈ পেলাই এতিয়া ইয়াত জালুক অকণমান সানি দিম এয়া দেখিছে নহয় আপোনালোকে এয়া সানি লৈছোঁ এতিয়া এয়া ধনিয়াকেইডাল এয়া ওপৰতে দি দিছোঁ ৰচুন এয়া দি দিছোঁ এটা জলকীয়া দি দিছোঁ গোটেই পাতে কিছুমানে বেছি জলকীয়া খাব পৰা সৰহকৈ আৰু এটা দিবও পৰা যায় কিন্তু আমি কমাই দিছোঁ বাৰু চাই থাকিব কেনেকৈ মই নুৰিয়াম Why? দেখিছে নহয় আপোনালোকে অকণমান টকৰীয়াই দিলে ভাল কোমলীয়া মাছখিনি অকণমান ধুই লওঁ এনেকৈ নুৰিয়াই বান্ধি দিব আকৌ এডাল এয়া এনেকৈ বান্ধি দিব এখন গৰম হ'বলৈ দিছোঁ কমচে আৰু আধা ঘণ্টা লাগিব হওঁতে আধা ঘণ্টা পাছত আকৌ দেখাম আধা ঘণ্টা পাছত আকৌ আপোনালোকক দেখাই দিম বাৰু টাৱাত দি লুটিয়াই বনাই দিছোঁ দিছোঁ আপোনালোকক কেনেকুৱা পায় ছাবস্ক্ৰাইব কৰিব মই আনি এখন চামুচ লৈছোঁ এখন চামুচ এতিয়া লৰাই দিছোঁ কিছুমানে বহুতে পিটিকি খায় কিন্তু পিটিকি খাবলৈ ভাল নালাগে গোটেইকেইটা ইয়াত টুকুৰা টুকুৰি থাকে এনেকৈ মেলি দিলে এজনী হ'ব
মজা লাগিব